আৰু সেই পদযাত্ৰাই আমাৰ সকলো ৰাইজক সচেতন কৰি তুলিব। এইটো আমাৰ ছেকেণ্ড ষ্টেপ। এই ছেকেণ্ড ষ্টেপটো আমাৰ এইটো কাছুকাটা গাঁৱৰ পৰা মিলন বাজাৰ প্ৰাইমাৰী অন্তৰ্গত কাছুকাটা গাঁৱৰ পৰা আমি আৰম্ভ কৰিব। এইটো আমাৰ তিনিটা প্ৰাইমাৰী, মিলন বাজাৰ, মোৱামাৰী আৰু উমানগৰ প্ৰাইমাৰী, তাতে শেষ হৈ যাব। আৰু সেই পদযাত্ৰাই আমাৰ সকলো ৰাইজক সচেতন কৰি তুলিব। সকলোৰ মানে উন্নতিৰ কাৰণে, সকলোৰ মানে ভালৰ কাৰণে ৰাইজে যেনেকৈ ওলাই আহিছে, আমি এই পদযাত্ৰাৰ যিটো পদক্ষেপ সেইটো আমি আজি দ্বিতীয়বাৰৰ বাবে আমি পদক্ষেপটো লৈছোঁ। আৰু আজি এই মিলন বাজাৰ প্ৰাইমাৰী কমিটিৰ কাছুকাটা গাঁৱৰ পৰা আৰম্ভ কৰা হৈছে। গতিকে আশা কৰোঁ যে আমাৰ এই অঞ্চলৰ যিমান সমস্যাবোৰ আছে, সমস্যাবোৰ যাতে সমাধান হৈ যায়। এই পৰিৱৰ্তনৰ যিটো যাত্ৰা, সেই যাত্ৰাইদি যাতে সকলো ৰাইজৰ এটা মানে মনৰ পৰিৱৰ্তন, ঘৰৰ পৰিৱৰ্তন, জীৱনৰ পৰিৱৰ্তন, সেই পৰিৱৰ্তন যাতে উন্নয়নৰ দিশে যায়, সেইকাৰণে আমি পদযাত্ৰা আৰম্ভ কৰিছোঁ। ভোট দিয়ক।